নমস্কাৰ বনশ্ৰীজ ৱাণ্ডাৰিং মাইণ্ডছলৈ সকলোকে স্বাগতম জনাইছোঁ। আঘোণ মাহ মানে সোণগুটি পথাৰত চপোৱাৰ সময়। আঘোণে আমাক বহুত কথাই কয়। কাতিৰ শেষত এই সোণগুটি চপাবৰ আমাৰ হৈ গ'ল। পথাৰত এয়া দেখিছে সোণগুটিবোৰ, আৰু ইয়াতে যেন কৃষকৰ অলেখ সপোন। এই সপোনবোৰ উশাহ মেলিলে এতিয়া আমি চপাই আনিম, ভঁৰালত থম। কিমান যে সপোন এই সোণগুটিক লৈ। সঁচাকৈ কৃষকসকলৰ জীৱনটো যদি ভাবো, কেনেকুৱা হয় ন, এই পথাৰখনক লৈ তেওঁলোকৰ জীৱন। কঠীয়া পৰাৰ পৰা আপোনাৰ নৰা কটালৈকে এই সপোনে তেওঁলোকক ৰোমাঞ্চিত কৰি তোলে, আৰু এই দিনটোলৈকে যেন তেওঁলোক অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে। ইমান ধুনীয়াকৈ পথাৰখন মানে হালি জালি, বতাহেও আনকি সোণগুটিবোৰক মেৰিয়াই ধৰিছে যাতে কেনিও সোণগুটিবোৰ নপৰে, নষ্ট নহয়, কৃষকৰ ভঁৰাললৈ পোনে পোনে পথাৰৰ পৰা যাব পাৰে। আঘোণ মানে আচলতে বহুত কথাই কয়। আঘোণত কৃষকৰ কিমান যে জীৱনটোৰ যিমানখিনি তেওঁলোকে উপাৰ্জন কৰাৰ মানে শেষ এই আঘোণতেই কিমান কষ্ট কৰে। সেই ধান সিঁচি কঠীয়া ৰোৱাৰ পৰা কঠীয়া ডাঙৰ কৰি আজি এই নৰা মানে সোণগুটি চপোৱালৈকে, অৰ্থাৎ ধানখিনি কাটি কৰি আপোনাৰ ভঁৰালত থোৱালৈকে তেওঁলোকৰ সপোনৰ যেন শেষ নাই। আৰু অসমৰ অধিকাংশই কৃষিজীৱী। আমাৰ ইয়াত আচলতে 70% কৃষিৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰে, আৰু অসমখন সঁচাই শস্য শ্যামলা এখন সেউজীয়া ধৰণী। ইয়াত আপুনি প্ৰাকৃতিক সম্পদেৰে পৰিপূৰ্ণ বুলি কওঁ। ধানৰ কথাই নহয়, ইয়াত ধানৰ বাহিৰেও বিভিন্ন ধৰণৰ ইয়াত প্ৰাকৃতিক সম্পদ আছে, কিন্তু প্ৰধানকৈ ধান। আৰু যিহেতু আমাৰ প্ৰধান খাদ্য হৈছে ভাত, গতিকে আমি ধানৰ ওপৰত নিৰ্ভৰ কৰিবই লাগিব। তাৰ বাহিৰেও প্ৰাকৃতিক সম্পদ বহুত আছে। এই পথাৰখন দেখিছে ন, পথাৰৰ দাঁতিতে লাগি আছে পাহাৰত বিভিন্ন ধৰণৰ গছ গছনি আছে। সেই গছ গছনিও আচলতে আমাৰ কাৰণে সম্পদেই। অসমখনত সম্পদৰ কথা ক'বলৈ গ'লে আপোনাৰ কৈ শেষ কৰিব নোৱাৰি। কৰ্মসূত্ৰে গুৱাহাটীত থাকোঁ যদিও সময় সুবিধা পালে আচলতে এনেকে পথাৰ চাবলৈ ঢাপলি মেলো, আৰু ক'ব নোৱাৰো দুৰ্বাৰ এক হাবিয়াস আছে পথাৰ মাটি কৃষকৰ লগত, এক এৰাব নোৱাৰা সম্পৰ্ক। ক'ব নোৱাৰো, সৰুতে আচলতে পথাৰত নামিছিলো আৰু মোৰ লেচেৰি বুটালিছিলো, সেইটো মোৰ বিশেষকৈ মনত আছিলে। মামীৰ লগত পথাৰত লেচেৰি বুটলা মোৰ এতিয়াও মনত আছে। গতিকে এক এৰাব নোৱাৰা আচলতে সম্পৰ্ক। সেই সৰুৰ পৰাই যে পথাৰৰ লগত আচলতে আমি ওতঃপ্ৰোত হৈ জড়িত হৈ আছো। এতিয়া কৰ্মসূত্ৰে গুৱাহাটীত আছো, সেইটো কথা বেলেগ, কিন্তু যেতিয়াই সময় পাওঁ, সময় সুবিধা পালে আমি ঢাপলি মেলো। কৃষি কৰ্ম কৰি থাকক, আৰু অসমীয়া যুৱক যুৱতীসকলে নিজক কৃষিৰ জৰিয়তে বিশ্বৰ দৰবাৰত চিনাকি দিবলৈ সক্ষম হৈছে। গতিকে এতিয়াৰ যিসকল ল'ৰা ছোৱালী তেখেতসকলো যাতে আগ্ৰহী হয়, কাৰণ অসমখন সঁচাই শস্য শ্যামলা এখন পবিত্ৰ ভূমি। গতিকে আপোনালোকো আহক, খেতি কৰক। খেতি কৰা আচলতে লাজৰ কথা নহয়, খেতি কৰক, নিজৰ পৰিচয় অসমীয়া হিচাপে কৈ গৰ্ববোধ কৰোঁ আমি। গতিকে সকলোলৈকে পুনৰবাৰ শুভেচ্ছা জনালোঁ, অভিনন্দন জনালোঁ। সকলোৱে ভালে কুশলে থাকক। ধন্যবাদ।